বাইদেউ নাই নেকি কাক মাতছে কোনে মাতছে বাইদেউ বুলি হে মই বাইদেউ হৈ এতিয়াও থকা নাই নহয় মই বুঢ়া হৈছো গোটাই আপোনাকে মাতছো হা মোকে মাতছে বাইদেউ বুলি ঐ বা কোন ন মই এলআইচি অফিচৰ পৰা আহিছো হয় নেকি হয় আছোৱা বহিয়া আলোচনা আছে কচোন আমি তাৰমানে এই এলআইচি কৰা মানুহবিলাকক পইচা দিওঁ পইচা দে যদি 100 টকা থয় আপুনি একেলগে 1 বছৰ 2 বছৰ 3 বছৰ 4 বছৰ পিছত একেলগে বহুত টকা পায় হয় নেকি 100 টকা দিলে 400 500 পাব 1000 থলে 5000 10000 20000 ইমান পাব আৰু যদি মানটো কৰাৰ পিছতে মৰে তেতিয়াকে দুগুণ পায় হয় নেকি পইচা নথলিও এটা কৰাৰ পিছত মই নাজানো নহয় এইবিলাক কথা আপোনাৰ ল'ৰাটো ক'ত গ'ল ল'ৰাটো আছে অলপমান ইফালে গৈছে নেকি আপোনাৰ ল'ৰাই পইচা থৈ আছিল এতিয়া দেখোন আজি 2 দিনমান হ'ল পইচা দিবলগীয়া আছে পইচাটো দিয়া নাই পইচাটো নিবহে আছো মই হয় নেকি বাবা বাবা কি হলে নাহাকিয়া এজেন আহিছে পইচা দিবা নিবা যাই আছো ৰ বাবা বাবা এইটোতো পইচা পামে মোৰ আৰু এটা খুলি নালাগে হয় আপোনাৰ বয়স কিমান আছে মোৰ বয়স 30 নহয় 60 60 বছৰ হয় নেকি নহয় বাবা 30 বছৰ বুলি বিহালে দিবিয়া মোক মাৰিব গুচা জেল বাবা দুটা ভাগব টকা ইতিমধ্যে এটা দেখো 60 বছৰ হলে এতিয়া এটা ওলাব মোৰ বয়সটো এতিয়া এইটোত কম খাই দি এগলা নৰি মোক জেল খুৱাই মাৰবি তই মোক মাৰবি তই মৰবি বুজিছা আৰু মই তাক চাই আহোঁ কহিয়া দেখছা এই বেটা আৰু বেটিয়ে মোক কি কৈছে কিবা এটা যদি পইচা খোজো পইচা নাই বেলা এটা মোকাহে খোজাই পইচা নহয় পইচা এতিয়া পইচা নিবা মাতি আহিছি মোক ইমান দুখত পেলালা সিহঁতে বাৰু ময়ো চাই ল'ম সিহঁতক জানিছা মই কেনে বস্তু বাৰু দেখ থক পইচা থক দাদা আহিছি হেৰি কিমান দেৰি হ'লনো দেৰি হ'ল বহুত দেৰি হৈছে মই গা ধুব যাব ওলাইছিলো হেৰি মই এই এটা মাহ পইচাটো থব পৰা নাছিলো অকণমান অসুবিধা হৈছিল যদি বিয়া চিয়াৰ খৰচ হ'লতো হেৰি কিমান দিবা আছিল এতিয়া আৰু 1000 টকা 1000 মই একেলগে দিম একেলগে দিম কাৰণ মোৰ বেছি দিন নাই নহয় ওলাইও যাব আমি ঘৰ এটা বনাব লগা আছে এতিয়া মই আজি গধূলিমান দিলে নহ'ব না গধূলি কালি অফিচ পোৱাৰ আগতে দিব লাগিব অফিচ পোৱাৰ এই মাইটো গম পোৱা নাই কিয় পইচাৰ কথা কৈছা নেকি কৈছিলোঁ এই মাৰে এটা খুলিবা খুজিছে মায়ে খুলিব খুজিছিল মাৰ আগৰ এটা আছে এতিয়া এইটো বয়সত নৰি নহয় 60 বছৰ বয়সত হয় নেকি অকণমান মিলাই মিলি কৰিলি আকৌ নৰি নে গোটেই 50-50 কৰি নালগে মৰি পইচা নালগে জেল খাই মৰবা হয় নেকি তেতিয়াহ'লে মোৰ গোটেইকেইটা কিস্তি বাৰু ক্লিয়াৰ আছে এটা আছে একেলগে দি দিম মই একেলগে দি দিলে বেছিটো ঝামেলা নাই টাইমত পইচাটো ওলাব আৰু তেতিয়া টাইমত মানে আজি যদি গধূলি দি দিওঁ আগতো মই দি দিওঁ কেতিয়া দিবি পইচাটো গধূলি আহিম নাহিলেও কথা নাই মই লগে নহ'লে আহিবই যাওঁ মা থাকাত আকৌ নকবি চাই নাপাবি এই দেখছা কথা মাকক কবা হাক দে এইগিলা কথা লগত চলিয়ে কিলা স্কুল ধৰি মাকক কয় ই কয় ঘৈণাকক ঘৈণাকে কবা হাক দিছিলে ন মাকক সি তাকে কথা শুনছি চালা এনে বস্তু যায় একদম ঘৈণাকো আহিলে কাৰবাৰটো কি মাকক চিনি পোৱা নাই এহেঁতে চিনা ল'বা আহিছা হেৰি মই কোনোবা এজন অফিচাৰ অহা নাছিলে কি পইচাৰ কথা পাতি আছিল ঐ এলাচি পলিচি গম পাইছা বুজি পালি পাইছো দে এই কিস্তি শেষ হ'ব এতিয়া পইচা একেলগে পাম ঘৰ বনাব পাৰিম
বাইক এখন কিনবা লাগব না নালগে লাগব লাগব না ঘুরবা লাগব তো ঐ তহঁতৰ এই নেকি খাওঁদাৰ হে কি হল তো হে ঐ বাপ তোক লাগি কেওফালে বহি বুলি কথা মাৰিলে হয় তো দেখবা পাৰা না দেখবা আৰু লাইনৰ কথা হ'লি কিবা এটা কথা পাতি আছো আমি মই শুনবা নাগে ঘৰ এটা বনাব লাগে কি ফাঁকি দিলে মোক কি ফাঁকি দিলো তো এডাল দৈ মুচেলা মাত্ৰ নহা লিখিয়াতে খাই ৰান্ধি নাখাবহি মোক হেই আপোনালোক মাৰে কাৰণে মুখ চুপ পেট কথা কয়ে এনকে আজি কাম কৰিব পাৰিবি এই কি ৰকম দেখনে এইটো মোৰ আগতে কি একে জকৰে উঠা কাকটো ঘৰে কৈছো তাক কিবা কৈছো নেকি মই মোক কলিও তাই ইয়াত লাগে আজি তাইলে কি লাগব মোৰ হে লিখিয়া আমি দুটা এটা হলো যে ও এটা মই ক'বা নোৱাৰো এটা এই দুটা হৈ বহি আছা তোক কৈ লাভ নাই লাভ নাই লাভ নাই এহেঁতে মোৰ কথা নামেলিলা মোক আৰে এহেঁতে পইচা দিছিল 3 মাহ হ'ল এই পইচা 3 মাহৰ পইচা সি জমা কৰা নাই এই বেটাবোৰৰ বলিয়াও কথা নুশুনিলাম নুশুনি পেলাই এটাও পইচা দি আছে মই বাৰু বুঢ়া হ'লো মোৰ পইচাটো পাম এটা পাবো নে এজেঞ্চিও পলাল এতিয়া কি কৰি আছে বাৰু মোক এমাহ বিপদত পেলাই মাৰিলে এহেঁতে মোক আৰে পইচা মনে দিছি আছিলে এজেঞ্চি পইচা এতিয়া সিও জমা নিদিলা নিদি পেলাই এজেঞ্চি পলাল এজেঞ্চি টকা থোৱা জমা থোৱা মোক আৰে দেউতাই গাঞ্চা এজেঞ্চিৰ বাপে এটা পলাল সেইকাৰণে ডাঙৰ কথা শুনিব লাগে মই তহঁতকে বহুত ডাঙৰ মোক শুনি তহঁতে কামটো কৰিব লাগিছিল আমাৰ পইচাখিনি এতিয়া ওলা হৈ হৈছিল ক'ত পলা ক'ত বিচাৰি যা কৈ সেইকাৰণে ইমান ডাঙৰ মানুহ হ'ব নালাগে গাঞ্চা কি কওঁগে আকৌ থাকতে ক'ব পাৰিবি তাৰ আগত তাক মাত কক গৈছি চাওলা মাত নামাতা কি তই অৰি শুনছা অৰি মই জানা শুনে নহয় তহঁতকে নককিয়া হয় মোক কিয়া নহৰাকে তহঁতে পইচা থৈছিলি মই কি জানো পুতেৰে সুধক আপুনি এটা বহি পেলাই কি আলোচনা হৈ থাকা কচোন তহঁতে পইচা হ'লে তোমাৰ হৈ থাকা ৰ'বচোন মই অৰি শুনছি না ইফালে আহকচোন LIC এজন মানুহটো বোলে পলাইছে আয়া কিবা কৈ